আমেৰিকাৰ ৩৫তম ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে এটা খুব সুন্দৰ কথা কৈছে। তেওঁ কৈছে যে এজন মানুহৰ অধিকাৰ দায়িত্বতকৈ কেতিয়াও অধিক হ'ব নোৱাৰে। এজন মানুহৰ অধিকাৰৰ সংৰক্ষণৰ কথাটো কাৰ্য আৰু দায়িত্বৰ ওপৰত নিৰ্ভৰশীল। এটা উদাহৰণে আমি বুজিবলৈ চেষ্টা কৰিম। তাৰমানে কি কৈছে, ধৰক কেইজনমান ল'ৰাই লগ লাগি এখন ফিল্ড চাফা কৰিলে, বন জংঘলেৰে আগুৰি আছিল। কেইদিনমান তেওঁলোকে বহুত কষ্ট কৰি জংঘলখন চাফা কৰিলে, টকা পইচাও খৰচা কৰিলে। তাৰপিছত যেতিয়া খেলিবলৈ সময় হ'ল, দুজনমান ল'ৰাই আহি ক'লে যে আমিও ইয়াত খেলিম, আমাৰো ইয়াত ৰাইট আছে। বাকীকেইজনে ক'লে যে যেতিয়া আমি জংঘল চাফা কৰিছিলোঁ সকলোৱে মিলি মেলি, তোমালোককো লগ ধৰিছিলোঁ, তেতিয়া তোমালোকে দায়িত্বৰ পৰা হাত সাৰিছিলা, পলাই পতং দিছিলা, টকা পইচাও আমি খৰচা কৰিলোঁ, তেতিয়া তোমালোকৰ বহুত অজুহাত বাহানা আছিল, তোমালোকৰ হাতত সময়ে নাছিল। কিন্তু এতিয়া তোমালোকে অধিকাৰ লৈ মাত মাতিব আহিছা। অধিকাৰ তেতিয়া থাকিলেহেঁতেন যদিহে সমানে আমাৰ লগত কপাৰেট কৰিলা হয়, কাম কৰিলা হয়, নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি কৰিলাহেঁতেন। Hope you like the video.